প্ৰিয় বন্ধুসকল, সাজিদ ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি কথা পাতিব বিচাৰিছোঁ, ৰাশি অনুযায়ী প্ৰেয়সী বা পত্নীক উপহাৰ দিয়াটো সঁচাকৈয়ে সৌভাগ্যশালী নেকি? প্ৰেয়সী বা পত্নীক এনে কি উপহাৰ দিলে আপোনাৰ বাবে শুভ হ'ব তথা ৰাশি অনুসৰি কেনে উপহাৰ দিয়া উচিত এই ভিডিঅ'ৰ জৰিয়তে জানি লওক। প্ৰিয় বন্ধুসকল, কাৰোবাৰ প্ৰতি থকা আপোনাৰ সন্মান বা অনুভৱ প্ৰকাশ কৰিবলৈ সাধাৰণতে উপহাৰ দিয়া হয়। কেতিয়াবা কাৰোবাক সহায় কৰিবলৈও উপহাৰ দিয়া হয়। উপহাৰ দিয়াৰ সময়ত সদায় সাৱধান হোৱা উচিত, কাৰণ ভুল উপহাৰ দিলে সম্পৰ্ক নষ্ট হ'ব পাৰে। সঠিক উপহাৰে সম্পৰ্ক শক্তিশালী কৰে আৰু লগতে নিজৰো লাভ হয়। উপহাৰ দিওঁতে এই সাৱধানতা অৱলম্বন কৰক। নিয়মিতভাৱে ব্যৱহাৰ কৰা উপহাৰ দিয়াটো শুভ বুলি কোৱা হয়। প্ৰিয় বন্ধুসকল, সজ্জা সামগ্ৰী ন্যূনতম পৰিমাণত দিব লাগে, যাৰ লগত আপোনাৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছে। যেনে প্ৰেয়সী বা পত্নীক মেকআপৰ সামগ্ৰী আৰু প্ৰসাধন সামগ্ৰী দিব লাগে। এজন ব্যক্তিয়ে দিয়া উপহাৰ কেতিয়াও আন কাৰোবাক দিয়া উচিত নহয়। প্ৰেমৰ বিষয়ত কাঁচৰ বস্তু বা তাজমহল উপহাৰ নিদিব। যিমান দূৰ সম্ভৱ দেৱ-দেৱীৰ মূৰ্তি উপহাৰ নিদিব। প্ৰিয় বন্ধুসকল, উদ্দেশ্য অনুসৰি জ্যোতিষী ভাৱনা উপাধ্যায়ৰ মতে প্ৰেমৰ ক্ষেত্ৰত সুগন্ধিযুক্ত বস্তু, কাপোৰ বা ফুল উপহাৰ দিব পাৰে। প্ৰেয়সীৰ ক্ষেত্ৰত চকলেট বা সংগীতৰ সৈতে জড়িত কিবা দিব পাৰে। ভগ্ন সম্পৰ্ক ঠিক কৰিবলৈ আপুনি এটা সুগন্ধিদায়ক মমবাতি বা ঘড়ী উপহাৰ দিব পাৰে। প্ৰিয় বন্ধুসকল, এতিয়া জানো আহক ৰাশি অনুসৰি প্ৰেয়সী বা পত্নীক কি উপহাৰ দিয়াটো উচিত। প্ৰথমে আহিছোঁ মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বাবে সৌন্দৰ্য বা সুগন্ধিদায়ক বস্তু দিয়াটো উত্তম বুলি কোৱা হয়। বৃষ ৰাশি, মিঠা খাদ্যৰ উপহাৰ দিয়ক বৃষ ৰাশিৰ জাতক জাতিকাসকলক। মিথুন ৰাশিৰ সকলক সজ্জিত মূৰ্তি দিব লাগে। কৰ্কট ৰাশিৰ সকলক বৈদ্যুতিক সামগ্ৰী, সিংহ ৰাশিৰ সকলক জোতা, বেল্ট বা মানি বেগ, কন্যা ৰাশিসকলক কলম, কিতাপ, লেম্প, তুলা ৰাশিসকলক চকলেট, মিঠাই, চৰ্বত, বৃশ্চিক ৰাশিৰ সকলক গহনা বা সুগন্ধিদায়ক বস্তু দিব লাগে। ধনু ৰাশিৰ সকলক বৈদ্যুতিক সামগ্ৰী বা বাচন বৰ্তন, মকৰ ৰাশিৰ সকলক ৰূপৰ সামগ্ৰী, উজ্জ্বল সামগ্ৰী দিয়ক। কুম্ভ ৰাশিৰ সকলক কাঠৰ বস্তু বা গহনা, মীন ৰাশিৰ সকলক কোনো গছ বা কিতাপ দিয়াটো ভাল। প্ৰিয় বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকে নিশ্চয় জানিলে ৰাশি অনুযায়ী প্ৰেয়সী বা পত্নীক কেনেধৰণৰ উপহাৰ দিয়াটো অতি উত্তম। গতিকে পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ লৈছোঁ বিদায়। যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।